নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰ এবাৰ আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় পুৱতি তৰা চাই ভাল পায়। পুৱতি তৰা আজিৰ খণ্ডটোৰ নিশ্চয় প্ৰমো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আজিৰ এপিছডটোত আপোনালোকে দেখিবলৈ পাব জোনবাই আগত অৰিহণৰ বায়েকগৰাকীয়ে ক'ব যে দুটকীয়া তই এজনী ছোৱালী হৈ মোৰ মুখে মুখে উত্তৰ দিবলৈ ক'ত সাহস পালি তাৰ বিষয়ে ক'ব। আৰু তাৰ পাছত আজিৰ খণ্ডটোত জোনবাইক চৰ মৰা দেখিবলৈ পাব। আৰু তাৰ পাছত জোনবাই বহুত বেছি আৱেগিক হৈ পৰিব। আৰু মাকেও সেই কথাখিনি গম পাই বহুত বেছি আৱেগিক হৈ পৰিব। আৰু সেইখিনি সময়তে আজিৰ খণ্ডটোত অৰিহণৰ মাকে দেখা পায় অৰিহণৰ মাকে বায়েকক গালি পাৰিব আৰু কিয় তই তাইক চৰ মাৰিছ তাৰ বিষয়ে কৈ থকা দেখিবলৈ পাব। আৰু আনফালে আজিৰ খণ্ডটোত জোনবায়ে মাকক লগত লৈ অৰিহণহঁতৰ ঘৰৰ পৰা গুচি যাব। আৰু আজিৰ খণ্ডটোত বহুত বেছি জোনবাই আৰু মাক আৱেগিক হৈ গৈ থকা দেখিবলৈ পাব। এতিয়া বাৰু জোনবাই আৰু মাকৰ অৱস্থা কি হ'বগে অৱশেষত আপোনালোকৰ মতামত কি নিশ্চয় কমেন্টত জনাব। আৰু ইফালে অহিৰণৰ বায়েকগৰাকীয়ে সেই ছোৱালীজনীলৈ ফোন কৰি আমাৰ কাম যে হৈ গ'ল তাৰ বিষয়ে কৈ এটা নতুনকৈ প্লেনিং কৰিব আৰু সেইখন ঘৰলৈ বোৱাৰী কৰি অনাৰ প্লেনিং কৰি থকা দেখিবলৈ পাব। এতিয়া বাৰু সেই প্লেনিংটোত বায়েকগৰাকী সফল হ'ব পাৰিবনে? আপোনালোকৰ মতামত কি নিশ্চয় কমেন্টত জনাব। বিভানে আজি পুলিচ অফিচাৰ এজনক বহুত টকা দিব আৰু মিছা কথা ক'বৰ বাবে টকাখিনি দিছো বুলি পুলিচজনৰ আগত কৈ থকা আজিৰ খণ্ডটোত দেখিবলৈ পাব। এতিয়া বাৰু বিভানে দিয়া টকাখিনি লৈ সেই পুলিচ অফিচাৰজনে অহিৰণক বাৰু মিছাকৈ কিবা কেছত ফচাই দিব নেকি? জানিবৰ বাবে চাওক আপোনালোকে আজিৰ খণ্ডটো। যিসকলে পুৱতি তৰা চাই ভাল পায় নিশ্চয় এটা কমেন্ট কৰিব। লগতে এনেধৰণৰ ভিডিঅ'সমূহ আপুনি প্ৰতিদিনে পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যাতে প্ৰতিদিনে আপুনি ধাৰাবাহিক সমূহৰ আপুনি কথাবিলাক জানিব পাৰে। কি হ'ব কেনেকৈ কি হ'ব এই সকলোবিলাক কথা যাতে আপুনি জানিব পাৰে। লগতে আপুনি এই চেনেলটোত জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ বায়োগ্ৰাফী সমূহো জানিবলৈ পাব। সেইবাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। তেন্তে আজিৰ ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।